নমস্কাৰ তো যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ মই মহৰ ওপৰত যিটো মহৰ সমস্যা হৈছিলে তো আজি যথেষ্টখিনি মহ মানে আমাৰ ইয়াত কমিছে তো তাৰ বাবে আমি ধন্যবাদ দিম আমাৰ ৰাজীৱ কলিতা ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছে তেখেতৰ বাবে বহুতখিনি মহ আমাৰ মাজৰ পৰা কমিলে মানে তো তেখেতক আমি আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ ৰাজীৱ ডাঙৰীয়া আহক আপুনি হয় নমস্কাৰ তো ৰাজীৱ ডাঙৰীয়া তো আপুনি কি ভাবিলে কেনেকৈ আপুনি ইমানখিনি মহ মাৰি এৰাই কৰিলে मैं नहीं बताऊंगा মানে মই অকলে মানে আৰু এজন আছে মোৰ লগত তেখেত আজি উপস্থিত নাই বৰ্তমান মানে আপোনাৰ যেনেকুৱা অৱস্থা হৈছিল মহৰ মহে কামুৰি মানে কি তোমাৰ ভৰিত কিবা দৌৰা দৌৰি কৰি দিলে এনেকুৱা মোৰো অৱস্থা হৈছিল তাতে আপোনাৰ ভিডিঅ'টো চাই মই ভাবিলোঁ বোলে অলপ সহায় কৰোঁ ইমান গান মহ হৈছে গুৱাহাটী চহৰত তেনেকৈ ময়ো ওলাই গ'লোঁ আৰু মহ মাৰিম বুলি মহ মৰা বেটখন ল'লোঁ যোনখন আমাৰ এই বেডমিণ্টনৰ বেটখন আছে সেইখন আজি আমি আজি দেখিবলৈ পাইছোঁ আজি ইমান মহে কামুৰি থকা নাই তো বহুতখিনি আজি আপুনি অকলে ইমানখিনি মহ মাৰিলে আৰু এজন লগত আছিল সেইজন কালি উপস্থিত থাকিব টেনশ্যন ল'ব নালাগে দৰ্শককো দেখাম সেইজন কাইলৈ আহিব ন তো কাইলৈ আমি আকৌ এবাৰ সুধিম যে আৰু বাকী থকা মহখিনি আমি মাৰিব লাগিব এতিয়া ধৰি লওক 100টা মহৰ ভিতৰত আমি মোটামুটি 40টা মানুহে মাৰিলোঁ আৰু 60টা মান আছে নিশ্চয় তো এনেকুৱা বহুতখিনি মানুহ আছে যিখিনি মানে মহৰ উপদ্ৰৱত আজি চাগে শান্তিৰে শুব পাৰিব আজি গুৱাহাটীৰ মানুহে বহুত শান্তিত শুব পাৰিব এইখিনি মই ডাইৰেক্ট ক'ব পাৰোঁ आप कहाँ थे ज्ञानी बाबा তো ঠিক আছে ধন্যবাদ ৰাজীৱ ডাঙৰীয়া আপুনি ইমান গুৱাহাটীৰ মানুহখিনিক ইমানখিনি সহায় কৰাৰ বাবে কাৰণ আপোনাৰ বাবে আজি 60টামান মহ মৰিলে তো আজি ৰাইজ ভালকৈ শুব পাৰিব গুৱাহাটীৰ বাসিন্দাখিনি তো ধন্যবাদ